টয়লেটত বহি মোবাইল টিপাৰ অভ্যাস আছে তেনেহলে ভিডিওটো আপোনালোকে সম্পূৰ্ণৰূপে চাব কাৰণ টয়লেটত বহি যদি মোবাইল টিপে পায়খানা কৰিবলৈ যায় যদি মোবাইল টিপে তেনেহলে বহুত কেইটামান সমস্যা সৃষ্টি হ'ব পাৰে আৰু সমস্যা কেইটা হৈছে প্ৰথমটো সমস্যা হৈছে আপোনাৰ হেমৰহেড অৰ্শ ৰোগ যোনটো হয় হেতু আপোনাৰ হোৱাৰ সম্ভাৱনা বহুত বেছি বাঢ়ি যায় বহুত টাইম একেলেতাৰে হেতু পজিশনত বহি থকাৰ কাৰণে বহুত সময় আপোনাৰ হেমৰহেড হোৱাৰ চান্সটো বহুত বেছি বাঢ়ি যায় আৰু এটা সমস্যা সৃষ্টি কি হয় জানেনে বেক পেইন আৰু নেক পেইন আৰু নেক পেইন হোৱাৰ সম্ভাৱনা বহুত বেছি বাঢ়ি যায় যদি বহুত সময় এইটো পজিশনত বহি থকা হয় তাৰ মানে যদি মোবাইল চলাই তেনেহলে তো আপুনি গমে নাপায় কিমান সময় আপোনাৰ গৈছে আৰু এটা ডাঙৰ সমস্যা সৃষ্টি কি হয় জানেনে টয়লেটত বহি মোবাইল টিপাৰ সময়ত বেড বেক্টেৰিয়া যোনখিনি আছে আপোনাৰ মোবাইলত লাগি আহে আৰু যেতিয়া আপুনি সেই হাতেৰে চুই থাকে আৰু কেতিয়াবা ফেসত হাতটো লগাই দিয়ে তাৰ ফলত বেক্টেৰিয়াল ইনফেকশন হোৱাৰ সম্ভাৱনাটো বহুত বেছি বাঢ়ি যায় যদি আপোনাৰ বন্ধুৰ তালিকাত এনেকুৱা কোনো ব্যক্তি আছে যে টয়লেটত বহি মোবাইল টিপিব লাগে সেইজন বন্ধুক শ্বেয়াৰ কৰি দিব আৰু সজাগ কৰি দিব এনেকুৱা টিপছৰ পেজটো ফলো কৰি দিব পাৰে ধন্যবাদ